মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক বিশ্লেষণ শীৰ্ষক আলোচনাত যোৱাটো ক্লাছত অসমীয়া ভাষাৰ ধ্বনি, বৰ্ণ, স্বৰ, ব্যঞ্জন, বৰ্ণ নিৰ্ণয়, স্বৰ, ব্যঞ্জন, বৰ্ণৰ বিৰোধ বিচাৰ এই সম্পৰ্কে আলোচনা কৰিলোঁ। আজি আমি অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক বিশ্লেষণে সামৰি লোৱা তাৰ পিছৰ বিষয়কেইটা সম্পৰ্কে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আজি আমি আলোচনা কৰিম অসমীয়া ভাষাৰ স্বৰ ব্যঞ্জনৰ সংযুতি, শাখাঘাত, সন্ধি, অক্ষ এই সম্পৰ্কে। অসমীয়া স্বৰ আৰু ব্যঞ্জন সংযুতি। সংযুতি অৰ্থ হ'ল লগলগা বা সংযোগ হোৱা। স্বৰ সংযুতি মানে হৈছে অসমীয়া ভাষাত দুটা, তিনিটা অৰ্থাৎ সৰ্বাধিক 5টা স্বৰ সংযুক্ত হৈ শব্দ গঠন কৰা প্ৰক্ৰিয়া। অসমীয়া ভাষাত দুটা স্বৰ সংযোগ হৈ গঠন হোৱা শব্দ হৈছে বেয়া, কোৱা ইত্যাদি। এই বেয়া শব্দটো যদি আমি ভাঙি চাওঁ তেতিয়া দেখিম যে ইয়াত এ আৰু আ এই দুটা স্বৰ একেলগে ব্যৱহাৰ হৈছে। যেনে ব যোগ এ যোগ আ, বেয়া। সেইদৰে কোৱা শব্দটোতো দুটা স্বৰ উ আৰু আ একেলগে ব্যৱহাৰ হৈছে। ঠিক সেইদৰে তিনিটা স্বৰ সংযুতি হোৱাও আমি দেখিবলৈ পাওঁ। যেনে জোঁৱাই, খোৱাই এই শব্দবোৰত তিনিটাকৈ স্বৰ একেলগে ব্যৱহাৰ হৈছে। জোঁৱাই শব্দটো আমি ভাঙি চালে দেখিম জ যোগ উ যোগ আ যোগ হ্ৰস্বই অৰ্থাৎ উ, আ আৰু হ্ৰস্বই এই তিনিটা স্বৰ একেলগে ব্যৱহাৰ হৈছে। সেইদৰে খোৱাই শব্দটোতো হ্ৰস্ব উ, আ, হ্ৰস্বই এই তিনিটা স্বৰ একেলগে ব্যৱহাৰ হৈছে। সেইদৰে চাৰিটা স্বৰ সংযুতি আ, উ, এ আৰু হ্ৰস্বই এই চাৰিটা স্বৰ একেলগে ব্যৱহাৰ হৈ যাওঁৱেই শব্দটো গঠিত হৈছে। সেইদৰে লওঁৱেই এই শব্দটোতো আমি চাৰিটা স্বৰ একেলগে ব্যৱহাৰ হোৱা দেখিবলৈ পাইছোঁ। এতিয়া 5টা স্বৰ সংযুতিৰ এটা উদাহৰণ হৈছে আ, ইউ, এ। ইয়াত আ, হ্ৰস্বই, হ্ৰস্ব উ, এ আৰু ই এইকেইটা স্বৰ ব্যৱহাৰ হৈছে। ব্যঞ্জন সংযুতি। অসমীয়া ভাষাত সৰ্বাধিক তিনিটা ব্যঞ্জন সংযুক্ত হ'ব পাৰে। এতিয়া দুটা ব্যঞ্জনৰ সংযুতি উদাহৰণ হৈছে যেনে স্পৰ্শ, বিন্দু, ঘ্ৰাণ, বৰ্ণ এই শব্দকেইটাত আমি দেখিম যে স্পৰ্শ শব্দটোত দন্ত্য স আৰু প একেলগে ব্যৱহাৰ হৈছে। সেইদৰে বিন্দুটোত দন্ত্য ন আৰু দন্ত্য দ। ঠিক সেইদৰে তিনিটা ব্যঞ্জনৰ সংযুতি অৰ্থাৎ তিনিটা ব্যঞ্জন বৰ্ণ একেলগে ব্যৱহাৰ হৈ গঠন হোৱা শব্দও আমি অসমীয়া ভাষাত দেখিবলৈ পাওঁ। তেনে কিছুমান শব্দ হৈছে নিষ্প্ৰাণ, স্মৃতি, স্ত্ৰী ইত্যাদি। এই শব্দবোৰত একেলগে তিনিটা ব্যঞ্জন লগ লাগিছে। এয়াই হৈছে অসমীয়া ভাষাৰ স্বৰ আৰু ব্যঞ্জন সংযুতি। ইয়াৰ পিছত আহিলে শাখাঘাত, স্ত্ৰীচ। কথা কওঁতে শব্দৰ সকলোবোৰ ধ্বনিত সমানে জোৰ নপৰে। কিছুমানৰ ওপৰত কম পৰে, কিছুমানৰ ওপৰত বেছিকৈ পৰে। ধ্বনি উচ্চাৰণৰ এই আপেক্ষিক জোৰকে শাখাঘাত বোলে। অনিয়ত বা প্ৰবাহ ধ্বনিয়েহে শাখাঘাত বহন কৰে। অনিয়ত ধ্বনিবোৰৰ ভিতৰত স্ৰত ধ্বনিবোৰৰ শাখাঘাতৰ মাত্ৰা বেছি। শাখাঘাত দুই প্ৰকাৰৰ, শাব্দিক শাখাঘাত আৰু বাক্য শাখাঘাত। শাব্দিক শাখাঘাত। শব্দৰ প্ৰত্যেক অক্ষৰত যি শাখাঘাত পৰে তাক শাব্দিক শাখাঘাত বোলে। উদাহৰণস্বৰূপে মহাপুৰুষীয়া এই শব্দটোৰ আমি শাখাঘাত বিচাৰ কৰিলে দেখিম যে মহাপুৰুষীয়া এই শব্দটোত হাটোৰ ওপৰত গৰু শাখাঘাত পৰিছে।
ইয়াৰ পিছত ম পৰিছে ইয়াত সংখ্যাৰে শাখাঘাতৰ ক্ৰম দেখুৱাবলৈ যত্ন কৰা হৈছে আটোৰ ওপৰত 3 নম্বৰ শাখাঘাত পৰিছে ঠিক সেইদৰে আটাইতকৈ নিম্ন শাখাঘাত পৰা আখৰটো হৈছে পু তাত মহাপুৰুষীয়া এই শব্দটোত মহা হা আখৰতে সৰ্বাধিক শাখাঘাত পৰিছে বাক্য শাখাঘাত বাক্যৰ যিকোনো এটা শব্দত শাখাঘাত প্ৰয়োগ কৰি বাক্যটোৰ অৰ্থ সলনি কৰিব পাৰি উদাহৰণস্বৰূপে অসমীয়া ভাষাত তুমি ইয়াত কি কৰিছা এই বাক্যটো বেলেগ বেলেগ ঠাইত শাখাঘাত প্ৰয়োগ কৰি বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিব পাৰি যেনে তুমি শব্দটো যদি জোৰি কোৱা হয় তুমি ইয়াত কি কৰিছা তেতিয়া হলে ইয়াত তুমি ব্যক্তিজনৰ ওপৰত ব্যক্তিজনৰ গুৰুত্ব দিয়া হ'ব সেইদৰে তুমি ইয়াত কি কৰিছা ইয়াতটো যদি জোৰ দিয়া হয় তেতিয়া হলে ঠাইডোখৰ ওপৰত ঠাইডোখৰৰ কথাটো বুজাব ঠিক সেইদৰে তুমি ইয়াত কি কৰিছা যদি কি কৰিছাটো ওপৰত জোৰ দিয়া হয় তেতিয়া হলে যিটো কাম কৰিছে সেইটো ওপৰত প্ৰশ্ন উত্থাপন কৰা বুজাব গতিকে একেটা বাক্যৰ ভিন ভিন শব্দত শাখাঘাত প্ৰয়োগ কৰি ভিন ভিন অৰ্থ প্ৰকাশ কৰিব পাৰি ইয়াৰ পিছত আহিলে সন্ধি জংচাৰ ধ্বনিৰ সংযোগৰ নামেই হৈছে সন্ধি কথা কওঁতে ধ্বনিবোৰৰ ইটোৰ পৰা সিটোলৈ যি সংক্ৰমণ হয় তাকে সন্ধি বোলে সন্ধি দুই প্ৰকাৰৰ শাব্দিক সন্ধি বাক্য সন্ধি বা যতি শব্দৰ অন্তৰ্গত ধ্বনিবোৰৰ মাজত হোৱা সন্ধিক বদ্ধ বা আভ্যন্তৰীণ সন্ধি বোলে সেইদৰে আকৌ বাক্যৰ অন্তৰ্গত শব্দবোৰৰ মাজত হোৱা সন্ধিক মুক্ত বা বহি সন্ধি বোলে বদ্ধ সন্ধি এটা শব্দৰ ভিতৰৰ আৰু মুক্ত সন্ধি বাহিৰৰ গুণ এতেকে এইবোৰ শব্দৰ স্তৰৰ শাব্দিক সন্ধি শাব্দিক সন্ধিৰ এটা উদাহৰণ দাঙি ধৰা হ'ল ইয়াত সন্ধিৰ বাবে একটা বাক্যৰ অৰ্থ কেনেদৰে ভিন ভিন হৈছে তাক দেখুওৱা হৈছে যেনে সি পাৰ লৈ গ'ল অৰ্থাৎ সি পাৰ চৰাইটো লৈ গ'ল সেই অৰ্থ প্ৰকাশ কৰিছে সি পাৰলৈ গ'ল শব্দটোৱে আকৌ সি পাৰলৈ যোৱাটো অৰ্থ প্ৰকাশ কৰিছে দ্বিতীয়তে সিপাৰলৈ গ'ল বাক্যটোৱে এপাৰে থকা ব্যক্তি এজন সিপাৰলৈ যোৱাৰ অৰ্থ প্ৰকাশ কৰিছে ইয়াত উল্লিখিত বাক্য তিনিটাত একে স্বৰ আৰু ব্যঞ্জনেৰে গঠিত যদিও শাব্দিক সন্ধিৰ বাবে অৰ্থ বেলেগ বেলেগ হৈছে বাক্য স্তৰতো সন্ধি হোৱা দেখা যায় বাক্য সন্ধি সাধাৰণতে যতি বুলি কোৱা হয় বাক্য সন্ধি দুই প্ৰকাৰৰ বাক্যাংশৰ মাজত হোৱা সন্ধি বা মধ্যযতি আৰু বাক্যৰ শেষত হোৱা সন্ধি বা অন্ত্যযতি মধ্যযতিক উন্নত বা কমা আৰু সম বা হাইফেন এই দুটা ভাগত ভাগ কৰা হৈছে আৰু অন্ত্যযতিক পাঁচটা ভাগত ভাগ কৰা হৈছে অৱনত বা দাৰি উন্নত বা প্ৰশ্নবোধক সম বা ৰুদ্ধ আশ্চৰ্যবোধক সেমিকোলন এই আটাইবিলাক আলোচনা অসমীয়া সন্ধিৰ ভিতৰুৱা অসমীয়া ভাষাৰ শাব্দিক সন্ধিৰ ক্ষেত্ৰত কেইটামান মন কৰিবলগীয়া দিশ হ'ল যে শব্দৰ বা ধাতুৰ লগত উপসৰ্গ প্ৰত্যয় বা বিভক্তিৰ সন্ধি হয় দ্বিতীয়তে বিশেষ বিশেষ স্বৰৰ মাজত সন্ধি অপৰিহাৰ্য তৃতীয়তে অসমীয়া ভাষাত
ব্যঞ্জন সন্ধি তেনেই কম। ইয়াৰ পিছত আহিলে অক্ষৰ চিলেবল। অক্ষৰ কাক বোলে এই সম্পৰ্কে এটা নিৰ্দিষ্ট সংজ্ঞা দিয়াটো কঠিন। তথাপি অক্ষৰ বুলিলে একেটা হৃদস্পন্দনত উচ্চাৰিত ধ্বনি বা ধ্বনি সমষ্টিকে বুজা যায়। অসমীয়া ভাষাৰ অক্ষৰ সাধাৰণতে দুই প্ৰকাৰৰ, মুক্তাক্ষৰ বা অ'পেন চিলেবল আৰু বদ্ধাক্ষৰ বা ক্লোজ চিলেবল। স্বৰধ্বনিয়ে শেষ হোৱা অক্ষৰক মুক্তাক্ষৰ বোলা হয়। আৰু যেনে যোৱা, খোৱা, নচা, ইয়াৰ এই শব্দকেইটাৰ শেষৰ ধ্বনি হৈছে স্বৰ আৰু সেয়েহে এইকেইটা অক্ষৰক মুক্তাক্ষৰ বুলি কোৱা হয়। আৰু বদ্ধাক্ষৰৰ শেষৰ ধ্বনিটো ব্যঞ্জনৰে শেষ হয়। এনেধৰণৰ অক্ষৰক বদ্ধাক্ষৰ বুলি কোৱা হয়। যেনে কৰ, ধৰ, মাৰ, নাম ইত্যাদি। এতিয়া আমি অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক বিশ্লেষণ শীৰ্ষক আলোচনাৰ পৰা দেখা পালোঁ যে অসমীয়া ভাষাৰ ধ্বনিতাত্ত্বিক বিশ্লেষণে অসমীয়া ভাষাৰ ধ্বনি, বৰ্ণ, বৰ্ণসংযুতি, শাখাঘাত, সন্ধি, অক্ষৰ আদি দিশসমূহ সামৰি লৈছে। ধ্বনি দুই প্ৰকাৰৰ, স্বৰ আৰু ব্যঞ্জন ধ্বনি। অভিন্ন পৰিৱেশত ভিন্ন ধ্বনি প্ৰয়োগ কৰি বিৰোধ বিচাৰ কৰি বৰ্ণ নিৰ্ণয় কৰা হৈছে। অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি হৈছে 8টা আৰু বিশিষ্ট ব্যঞ্জন ধ্বনি হৈছে 23টা। বৰ্ণসংযুতিৰ ক্ষেত্ৰত স্বৰবৰ্ণৰ 4-5লৈকে সংযুতি ঘটা দেখা গৈছে আৰু ব্যঞ্জন বৰ্ণৰ ক্ষেত্ৰত 2 পৰা 3টালৈকে সংযুতি দেখা গৈছে। শাখাঘাত অসমীয়া ভাষাত শাব্দিক আৰু বাক্য দুই প্ৰকাৰৰ শাখাঘাত পোৱা গৈছে। সন্ধিৰ ক্ষেত্ৰতো দুই প্ৰকাৰৰ সন্ধি, শব্দ সন্ধি আৰু বাক্য সন্ধি, এই দুই প্ৰকাৰৰ সন্ধি পোৱা গৈছে। অক্ষৰ দুই প্ৰকাৰৰ, মুক্তাক্ষৰ আৰু বদ্ধাক্ষৰ। উক্ত আলোচনাটি যুগুত কৰোঁতে সহায় লোৱা গ্ৰন্থসমূহ হৈছে ডক্টৰ অৰ্পণা কোঁৱৰৰ ভাষা বিজ্ঞান উপক্ৰমণিকা, ডক্টৰ গোলোকচন্দ্ৰ গোস্বামীৰ অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ আৰু ধ্বনি বিজ্ঞানৰ ভূমিকা, ডক্টৰ ৰমেশ পাঠকৰ ভাষা বিজ্ঞানৰ ভূমিকা, ডক্টৰ কৰবী গগৈ আৰু দীপালী গগৈ সম্পাদিত ভাষা আৰু সাহিত্যৰ দুটিমান আলোচনা শীৰ্ষক গ্ৰন্থকেইখনৰ সহায় লোৱা হৈছে। ধন্যবাদ।